Welcome Assam Fact 7 এই ভিডিঅ'টোত অসমৰ 7টা বিশেষ এপছৰ বিষয়ে কোৱা হ'ব যেটো এপছ অসমৰ সফটৱেৰ ইঞ্জিনিয়াৰসকলে অতি ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে গতিকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক কম সেই এপছবিলাক কোনবিলাক যিবিলাক এপছ বহুত ধুনীয়া এপছ অসমৰ কাৰণে ভাল এপছ তেতিয়াহ'লে আহক আমি জানো সেই এপছবিলাকৰ বিষয়ে আৰু সেই এপছবিলাকক আমি ব্যৱহাৰ উপযোগী কৰি তোলো আহক আৰু আমি অসমৰ সেই সফটৱেৰ ইঞ্জিনিয়াৰসকলক আগবঢ়াই লৈ যাওঁ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ ষ্টাৰ্ট অন নম্বৰ 7ত আছে লিপিকাৰ আছামিজ কিবোৰ্ড অসমৰ বেষ্ট আছামিজ কিবোৰ্ড লিপিকাৰ আছামিজ কিবোৰ্ড আমি গুগল প্লে ষ্ট'ৰত সাৰ্চ কৰিলে পাওঁ ৰদালি পাওঁ আছামিজ কিবোৰ্ড পাওঁ আৰু বিভিন্ন ধৰণৰ কিবোৰ্ড আছে কিন্তু সেই কিবোৰ্ডসমূহ ইমান ভাল নহয় প্ৰত্যেক কিবোৰ্ডত কিবা এটা সমস্যা থাকেই এই কিবোৰ্ডত ইমান ভাল যে ইংলিছত লিখিলে অসমীয়াত ট্ৰান্সলেট হয় আৰু অসমীয়াত লিখা খায় এইটো এটা ভাল মানে এটা ধুনীয়া এটা আৰু কিছুমান এপছত কি হয় 29 নাথাকে নাথাকে আৰু যুক্ত আখৰ লিখা নাখায় কিন্তু ইয়াত সকলোবোৰ থাকে যুক্ত আখৰো লিখা খায় শব্দবোৰো আহি যায় ডিক্সনেৰীও থাকে আৰু লাইব্ৰেৰীও থাকে সেইকাৰণে এই বস্তুটো ভাল এই লিপিকাৰ এপছটো ভাল আপোনালোকে বাৰু কি কিবোৰ্ড ব্যৱহাৰ কৰে আছামিজ কিবোৰ্ড ব্যৱহাৰ কৰে সেই কথাটো মোক কমেণ্ট বক্সত জনাই দিব নম্বৰ 6 অসমী আছামিজ ডিক্সনেৰী অসমৰ ডিক্সনেৰীবিলাকৰ এপছবিলাকৰ ভিতৰত এই অসমী আছামিজ ডিক্সনেৰী এপছটো বিৰাট ভাল এইটো হৈছে বেষ্ট এপছ ইয়াত যিকোনো কথা অসমীয়াত লিখিলে ইংলিছত ট্ৰান্সলেট হৈ যাব আৰু ইংলিছত লিখিলে অসমীয়াত ট্ৰান্সলেট হৈ যাব অতি সোনকালে শব্দ অৰ্থ জানিবলৈ পাৰিব এই এপছৰ দ্বাৰা অসমী আছামিজ ডিক্সনেৰী এপছ ধুনীয়া এপছ ডিক্সনেৰীৰ ক্ষেত্ৰত এই এপছটো ভাল কিন্তু আজিকালি এটা নতুন এপ লৈছে ডিক্সনেৰীটো আছামিজটো ইংলিছ কৰি ল'ব পাৰে ইংলিছটো আছামিজ কৰি ল'ব পাৰে গতিকে সেইটো এটা ভাল এপছ কিন্তু এই এপছটো অসমৰ কাৰণে ভাল এপছ অসমী আছামিজ ডিক্সনেৰী এপছ নম্বৰ 5 গেম খেলি আমাক সকলোকে ভাল লাগে গেমটো এটা আছে প্ৰিয় আমাৰ কাৰণে কিন্তু পাবজি আৰু বাহিৰ দেশৰ গেমবিলাক আমাক সকলোকে ভাল লাগে কিন্তু অসমত এটা গেম নিৰ্মাণ হৈছে আমাৰ সন্মানীয় আমাৰ বীৰ লাচিতৰ ওপৰত গতিকে বীৰ লাচিতক আমি সন্মান যাচি এই এপছটো ইনষ্টল কৰা আৰু এই গেমটো খেলা এই এপছটোৰ নাম হৈছে লাচিত দ্য ৱাৰিয়ৰ লাচিতে কেনেকৈ ফাইটিং কৰে আৰু কেনেকৈ গোটেই শত্ৰুবিলাকক বিনাশ কৰি পেলাই এই এপছটো ডাউনলোড কৰা আৰু খেলিবলৈ আৰম্ভ কৰা আমাৰ অসমৰ সফটৱেৰ ইঞ্জিনিয়াৰবিলাক বাঢ়িলে আমাৰে ভাল হ'ব গতিকে এপছটো ভাল গেম খেলিবৰ কাৰণে ভাল গতিকে ইনষ্টল কৰা নম্বৰ 4 আমাৰ অসমত জবৰ একেবাৰে সমস্যা চাকৰি পাবৰ কাৰণে হাবাথুৰি খাই আছে চাকৰি নাপায় বহুত সমস্যা গতিকে এই এপছটো ইমান ভাল এটা ৱেবছাইটো আছে আৰু এপছো বনাই পেলাল গতিকে বহুত ভাল ইয়াৰ এপছটোৰ নাম হৈছে assamcareer.com এই এপছটোত কোম্পানীবিলাকৰ আৰু অসম চৰকাৰে যিবিলাক মানে শেহতীয়াকৈ খবৰ দিয়া হয় ইয়াত ইনফৰমেশ্যন দিয়া হয় চাকৰিৰ ক্ষেত্ৰত এই এপছটো পোৱা যায় শেহতীয়া খবৰসমূহ ইয়াত পোৱা যায় আৰু লগে লগে এডমিশ্যন কৰিব পাৰা আৰু এপ্লাই কৰিব পাৰা এই এপছটো ইনষ্টল কৰি চাকৰি বিচৰাত লাগি যাবা আৰু নে কি কোৱা নম্বৰ 3 যিবিলাকে এডুকেশ্যনক ভাল পোৱা শিক্ষা ভাল পোৱা জ্ঞানক ভাল পোৱা এই এপছটো বিশেষ এপছ আৰু ধুনীয়া এপছ গতিকে এই এপছটো ইনষ্টল কৰিবলৈ একেবাৰে নাপাহৰিবা যদি এই এপছটো ইনষ্টল নকৰা তেতিয়াহ'লে বহুত ডাঙৰ ভুল কৰি দিবা গতিকে এপছটো ইনষ্টল কৰিবই এই এপছটো হৈছে আমাৰ অসমৰ বিশেষ ৰসৰাজ বুলি ক'বলৈ পৰা ৰসৰাজ নামেৰে পৰিচিত সেই লক্ষীনাথ বেজবৰুৱাৰ গোটেইখিনি পুথিক এই এপছটোত যোগ কৰা হৈছে গতিকে এই এপছটো অতি দৰকাৰী এপছ আৰু ধুনীয়া এপছ যিবিলাকে শিক্ষাক ভাল পোৱা এপছ গতিকে এই এপছটোৰ নাম হৈছে সাহিত্যৰথী এপছটোৰ নাম ডাউনলোড কৰিবলৈ একেবাৰে নাপাহৰিবা নম্বৰ 2 আছে প্ৰতিভা আছামিজ অনলাইন নামৰ এপছটোত আপোনাৰ প্ৰতিভা যিবিলাক আছে প্ৰকাশ কৰিব পাৰিব আৰু আনৰ প্ৰতিভাসমূহ আপুনি বুজিব পাৰিব কেনেকৈ ইয়াত যিকোনো পোষ্ট আপুনি ইয়াত পোষ্ট কৰিব পাৰিব যিকোনো কথা সাধু কথা জ্ঞান কথা সকলোবোৰ ইয়াত পোষ্ট কৰিব পাৰিব আৰু আনৰ পোষ্টসমূহ পঢ়িব পাৰিব এখন কিতাপে লিখি দিব পাৰিব এই এপছটোৰ জৰিয়তে এই ভিডিঅ'টোৰ নম্বৰ 1 এপছটো হৈছে মিউজিক আছাম দ্য গ্ৰেট এপছ ইন দ্য আছাম এই মিউজিক আছামত আপুনি ৰেজিষ্টাৰ কৰি ল'ব চেনেল এটা খুলি ল'ব পাৰিব যেনেকৈ ইউটিউবত চেনেল খোলে তেনেকৈ ইয়াত চেনেল খুলি ল'ব পাৰিব আৰু যিকোনো গান নিজে গাই অসমীয়া গান গাই আপলোড কৰিব পাৰিব আৰু টকা ঘটিবলৈ পাৰিব এই এপছটোত অসমৰ পুৰণি যিমান সকলোবোৰ গান আছে ইয়াত পাই যাব অসমৰ হেৰাই যোৱা গানসমূহ ইয়াত পাই যাব এই এপছটো ইমান ধুনীয়া এপছ দ্য গ্ৰেট এপছ ইন দ্য আছাম ইটছ ৰিয়েলি অছম এপ যিহেতু এই এপছটো অসমত নতুন যেনেকৈ প্ৰথমতে ইউটিউবটো নতুন ওলাওঁতে যিবিলাকে প্ৰথমতে চেনেল খুলিছিল তেওঁলোকৰ আজি 5,000
10,000 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে ঠিক তেনেকৈ প্ৰথমতে যিটো এপছ ওলাই এটা যদি চেনেল বনোৱা তেতিয়া এটা সময়ত নিশ্চয় ছুপাৰষ্টাৰ হৈ যাব এই অসমত আপুনি নতুন নতুন অসমীয়া গানবোৰ পুৰণি গানবোৰ গাই আপলোড কৰা এটা সময়ত দেখিবা এই এপছটোৰ দ্বাৰাই আপুনি ছুপাৰষ্টাৰ হৈ যাব আৰু অসমত পৰিচিত হৈ যাব অসমৰ সকলো মানুহে চিনি পাব এই এপছটোৰ দ্বাৰাই এপছটো ধুনীয়া এপছ গতিকে আপলোড কৰা আৰু পইচা ঘটি যোৱা এই এপছটোৰ দ্বাৰাই আৰু এটা সময়ত ছুপাৰষ্টাৰ হ'বলৈ সাজু হৈ থাকা যি কি নহওক আজিৰ এপিছড আছাম ফেক্ট 7ৰ পৰা মই বিদায় মাগিছোঁ আৰু নেক্সট ভিডিঅ'ত আমি সকলোৱে লগ পাম তাৰে কামনা কৰিছোঁ নতুন তথ্য লৈ আহি আছোঁ নেক্সট ভিডিঅ'ত আৰু আপোনালোকে এতিয়া বৰ্তমান কমেণ্ট বক্সত জনাই দিব যে আপুনি কোনটো এপছ ব্যৱহাৰ কৰি আছে বৰ্তমান সেই এপছটোৰ নাম কি কমেণ্ট বক্সত জনাই দিব আৰু নেক্সট ভিডিঅ'ত আমি একেলগে